Hello friends, welcome back to my YouTube channel Devasis Vlog and Fish Farm. মই যোৱাবাৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ মোৰ পুখুৰী এটা হিচি আছিলোঁ আৰু এই পুখুৰীটো কি মাছ ওলাব কেনেকুৱা মাছ ওলাব আৰু কেনেকৈ মাছ আমি ধৰিছোঁ তাৰে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদিহে আপোনালোক নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বিশেষকৈ এতিয়া কমলকাপ মাছৰ পোনা উলিয়া সিজন হয় আৰু 10-12 দিনৰ ভিতৰত আমি কমলকাপ মাছৰ পোনা উলিয়াম সেইবাবে আমি কমলকাপ মাছ ধৰিছোঁ আৰু পল মাৰি ধৰিব লগা হৈছে কাৰণ জালত মাছটো নাহে Oh my god. এইজনী কমলকাপ চক 3 কেজি ওপৰ আছে এইজনী হিলাই দিছে ও দাঙিব পৰা নাই হিলাই Ini naik luas sok mana? Itu mota. Besok gimana kamu kah? চক আপোনালোকে 3.5 কেজি আছে আৰু 15 দিনৰ পিছত এই মাজনী ব্ৰিডিং কৰা হ'ব ব্ৰিডিং কৰাৰ পিছত যিমানবোৰ কণী পাৰে যিমানবোৰ পোৱালি জগিব সেইবোৰ আপোনালোক দেখুৱাম কিমান কি কণী পাৰিলে তাৰ আগতে আপোনালোক দেখুৱাইছো এজনী এবছৰ হৈছে 3.5 কেজি আছে বহুত কষ্ট হ'ল ধৰোতে বহুত ভাগৰ লাগি গ'ল ধৰোতে চক আপোনালোকে এজনী কিমান ধুনীয়া মাছ দেখিবলৈ ভাল লাগিছে না আপোনালোকে কমেন্টত জনাব আৰু এনেকুৱা মাছ বহুত আছে এতিয়া ধৰিলো 15-20 জনী ধৰা হৈ গ'ল পল মাৰি ধৰিলো আৰু এজনী এতিয়া ধৰিছো এজনী মাইকী মাছ হয় কণী হৈ আছে পোৱা মাছ আৰু 15-20 দিনত আমি ব্ৰিডিং কৰিম মানে এই ব্ৰিডিং আমি কোৱাৰ পিছত আপোনালোক দেখুৱাম কিমান কি কণী পাৰিলে কিমান কি মাছৰ প্ৰডাকচনটো কেনেকুৱা হ'ল পোৱালি আপোনালোকে চক এজনী মাছ আপোনালোকক দেখি ভাল লাগিছে নে যদি মাজনী দেখি ভাল লাগিছে আপোনালোকে কমেন্টত জনাব আৰু ভিডিওটো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব হে চক কমলকাপ মাছ কিমান ধুনীয়া চক একদম পেটুলা লুথুকা একদম ভাল লাগিছে এইজনী দেখুৱাই দিয়া অকমান
এজনী এতিয়া মই ইয়াত দি দিয়া হ'ব ব্ৰিডিং পুলত। এয়া মাগুৰ মাছ ধৰিলো চাওক আপোনালোকে। মাগুৰ শ'ল শিঙি কিমান ডাঙৰ ডাঙৰ শিঙি এই হিঁচি থকা পুখুৰীতে ওলাইছে। মাগুৰ শিঙি তেনেকৈ শ'ল ওলাইছে আৰু ধৰিবলৈ আছে। মাগুৰ মাছ শিঙি মাছ বোকাত সোমাই আছে। শ'ল মাছো তেনেকৈ সোমাই আছে তলত। তাৰপিছত ধৰিব লাগিব।